কাৰণে লাখি বুলি কৈছে এইটো 2024 চনটো মোৰ কাৰণে নহয় মই কৈছোঁ আমাৰ বিপেফ দলৰ কাৰণে খুব লাখি বছৰ বুলি আমি ক'ব পাৰোঁ কেলৈ মানে আমি কেতিয়াও মানে দুজন এমপি পাঠাব পৰা নাছিলোঁ দিল্লীত কিন্তু এইবাৰ 2024 যিটো এমপি নিৰ্বাচন ইয়াত আমি দুজন এমপি পাঠাব পাৰিব ফাইনেল হৈ গ'ল 100% জিকিব সেইকাৰণে আমি 2024টো আমাৰ বিপেফ দলৰ কাৰণে লাখি ইয়াৰ বুলি আমি ক'ব পাৰোঁ আৰু মই সেই কথাটো জনাই দিছোঁ হয় মই বহুতবাৰ লটাৰী লৈ আছিলোঁ আগৰ দিনত কিন্তু এই 2024 মই দুইবাৰ লটাৰী পালোঁ একটাটো হ'ল বলেৰো পাইছোঁ মই একবাৰ আৰু একটা বুলেট এনফিল্ড বুলেট পাইছোঁ দুইবাৰ লটাৰীত ফাৰ্ষ্ট প্ৰাইজ এইটো সেইকাৰণে মোৰ মানে 2024টো আমাৰ বিপেফ দলৰ কাৰণে খুব লাখি বছৰ এই 2024টো আৰু মোৰ লাইফতো পাৰ্চনেলি খুব লাখি বুলি মই ক'ব পাৰোঁ সেই মানে মই লটাৰী পাইছোঁ না দুইবাৰ একবাৰত পাইছোঁ মই বলেৰো একবাৰত পাইছোঁ মই এনফিল্ড সেইকাৰণে কৈছোঁ মই 2024টো আমাৰ কাৰণে লাখি ইয়াৰ প্ৰমোদ বৰুৱাই কৈছে যে 70% ভোট তেওঁৰ প্ৰাৰ্থীগৰাকীয়ে পাব এইটো উল্টাহে বুজাই আছে আৰু ছাৰ কিমানজন আজি যোগদান কৰিলে 240 ইউপিপিএলত যোগদান কৰিছে খাম্পা কিমান ভোটৰ ব্যৱধানত জয়ী হ'ব ছাৰ খাম্পা মানে 2 লাখৰ ওপৰত মানে ডিফাৰেঞ্চত জিকিব আমাৰ খাম্পাই আৰু দুৰ্গা দাসবোৰো এনেকুৱা 2 লাখৰ ওপৰত ডিফাৰেঞ্চত জিকিব মুঠতে এই 2024টো আমাৰ কাৰণে লাখি বিৰাট লাখি কোনো কাটিব নোৱাৰে ছাৰ আন জাতি জনগোষ্ঠীয়ে কেনেকুৱা সমৰ্থন আন জাতি জনগোষ্ঠী চাওক এই BTCটো কোনে চলাই আছে BTC অফিচৰ পৰা এই BTCটো চলোৱা নাই আপচু অফিচৰ পৰা চলাই আছে চবেই জানে আপচু অফিচৰ পৰা কিবা যদি ছিগনেল নিদিয়ে বা লিখিত নিদিয়ে তেতিয়াহ'লে এনেকুৱা কোনো কাম নাপায় কোন ৰাজবংশী কোন বঙালী কোন অসমীয়া কোন বেংগলী কোন মুছলিমে আপচু অফিচত যাই পেলাই স্কিম ল'ব এইটো সম্ভৱ নহয় ন কোনো বড়ো মানুহ হিচাপে বড়োসকলে কোনোবাই যাব পাৰে কিন্তু চবেই নাযায় আপচু অফিচত চবেই নাযায় মুঠতে প্ৰমোদ বড়োৱে BTCটো চলাব পৰা নাই ই ফেইলাৰ হৈ গ'ল আৰু BTCখন চলাই আছে আজিৰ দিনত আপচুৱে ডাইৰেক্ট চলাই আছে সেইকাৰণে পাব্লিকবিলাক ভাল পোৱা নাই মুঠতে যেনেকুৱা কাম কৰিব লাগে এনেকৈ কৰিব পৰা নাই বা জিৰ' কোনো কাম হোৱা নাই আপচুৱে ডাইৰেক্ট ছাপ্লাই কাম দি আছে লৈ আছে মুঠতে ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি একো কাম নাই সেইকাৰণে বিভিন্ন জাতি জনগোষ্ঠীয়ে ভাল পোৱা নাই মুঠতে প্ৰমোদে আজিকালি কোন ৰাজবংশী কোন বঙালী কোন মুছলিম কোন গাৰো কোন ৰাভা কোন বেংগলী এইবিলাক চিনি নাপায় আগততো চবকে লৈ পেলাই বিৰাট আশা দিছিল সি চব জাতি জনগোষ্ঠীক এইটো কাম কৰি দিম সেইটো কাম কৰি দিম কিন্তু আজি এই প্ৰমোদ বড়োৱে কাকো চিনি নোপোৱা হ'ল সেইকাৰণে বিভিন্ন জাতি জনগোষ্ঠীয়ে এইবাৰ আকৌ BPFকে সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে সতীৰ্থ চন্দন ব্ৰহ্ম এই তাৰ নামটো নহয় সভামন্ত্ৰী 3 বছৰ আগৰ পৰাই আমি খেদাইছে 3 বছৰ আগতে খেদাইছে এই সভামন্ত্ৰী আৰু আমি কৈছোঁ বান্দৰনীয়া যাব চন্দ্ৰমীয়া আহিব